হেল্ল' এভৰিৱান, দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আজিৰ ছেশ্যনটোত আমি গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সাম যিটো আমাৰ হ'বলগীয়া আছে তাৰ আছামিজ পেপাৰখনৰ ওপৰত এটা মক টেষ্ট কৰিম। আপোনালোকে এই মক টেষ্টটোৰ জৰিয়তে নিজকে টেষ্ট কৰিব পাৰে কিমানখিনি আপোনালোকৰ প্ৰিপেৰেশ্যন হ'ল আৰু কিমানখিনি কৰিবলৈ বাকী আছে। আৰু যিসকলে PDF বিচাৰে এই ভিডিঅ'টো তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে সম্বোধনৰ ক্ষেত্ৰত পৰিষদ শব্দৰ সৈতে ব্যৱহৃত হোৱা প্ৰত্যয় কোনটো? পৰিষদ শব্দৰ লগত আমি তলত দিয়া কোনটো প্ৰত্যয় ব্যৱহাৰ কৰোঁ বহুবচনৰ ক্ষেত্ৰত? আমি পৰিষদ শব্দটোৰ লগত বৰ্গ শব্দটো ব্যৱহাৰ কৰোঁ। আমি পৰিষদ বৰ্গ বুলি কওঁ। চ' 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি। 2 নম্বৰ প্ৰশ্নটোত সুধিছে তুচ্ছাৰ্থত ভতিজা শব্দত ব্যৱহৃত হোৱা বহুবচনৰ প্ৰত্যয় কোনটো? তুচ্ছাৰ্থত আমি ভতিজা শব্দটোৰ লগত কোনটো প্ৰত্যয় ব্যৱহাৰ কৰোঁ? তুচ্ছ জ্ঞান কৰি যেতিয়া আমি ভতিজা শব্দটো বহুবচনত ৰূপান্তৰ কৰোঁ তেতিয়া আমি কোনটো প্ৰত্যয় ব্যৱহাৰ কৰোঁ? আমি হত শব্দটো ব্যৱহাৰ কৰোঁ। আমি কওঁ ভতিজাহত। ঠিক আছে, আৰু সেইটো তুচ্ছ জ্ঞান কৰি কোৱা হয়। চ' 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি। 3 নম্বৰ প্ৰশ্নটোত সুধিছে বন্ধু শব্দৰ স্ত্ৰীলিংগ ৰূপ পাবলৈ তলৰ কোনটো প্ৰত্যয় যোগ কৰা হয়? বন্ধু শব্দৰ স্ত্ৰীলিংগ ৰূপ পাবলৈ তলৰ কোনটো প্ৰত্যয় যোগ কৰা হয়? বন্ধু শব্দৰ স্ত্ৰীলিংগ ৰূপ পাবলৈ আমি অনি শব্দটো ব্যৱহাৰ কৰোঁ। আমি কি বুলি কওঁ? বন্ধুঅনি। ঠিক আছে, আমি কি বুলি কওঁ? বন্ধু শব্দটো স্ত্ৰীলিংগ ৰূপ হৈছে বন্ধু অনি। আমি বন্ধুঅনি বুলি কওঁ। ঠিক আছে। 4 নম্বৰ প্ৰশ্নটোত সুধিছে গৰীয়ান শব্দৰ স্ত্ৰীলিংগ ৰূপ কোনটো হ'ব? গৰীয়ান শব্দটো স্ত্ৰীলিংগ ৰূপ কোনটো হ'ব? গৰীয়ান শব্দটো স্ত্ৰীলিংগ ৰূপ হ'ব গৰীয়সী। আমাক অপশ্যন 8 যিটো দিছে সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গৰীয়ান শব্দটো স্ত্ৰীলিংগ ৰূপ হৈছে গৰীয়সী। 5 নম্বৰ প্ৰশ্নটোত সুধিছে জগদীশ্বৰ শব্দৰ সন্ধি ভাঙা। জগদীশ্বৰ শব্দটোৰ সন্ধি ভাঙিলে আমি কি ধৰণে লিখিব লাগিব? ইয়াত অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। জগত, ইয়াত য'ত বেজন্ত আছে সেইটোও হ'ব। দন্তীয়া তও নহয়, দও নহয়। ইয়াত য'ত বেজন্ত আছে আৰু ঈশ্বৰ শব্দটো আছে সেইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটোত সুধিছে উদ্ধাৰ শব্দৰ সন্ধি ভাঙা। উদ্ধাৰ শব্দটোৰ সন্ধি ভাঙিলে আমি কিদৰে লিখিব লাগিব? উদ্ধাৰ শব্দটোৰ সন্ধি ভাঙিলে আমি হস্ৰ উ বেজন্ত যোগ আকাৰে হাৰ উদ্ধাৰ। ঠিক আছে, আমি অপশ্যন 8 যিদৰে লিখিছোঁ তেনেদৰে উদ্ধাৰ শব্দটোৰ সন্ধি ভাঙিব লাগিব। ইয়াত দন্তীয়া তও নাহিব আৰু ইয়াত ধাৰ বুলিও নাহে, উদ্ধাৰ। ঠিক আছে। চ' 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ। 7 নম্বৰ প্ৰশ্নটোত সুধিছে তলৰ কোনটো শব্দত মধিনীয়া ন স্বাভাৱিকতে হৈছে? তলৰ কোনটো শব্দত মধিনীয়া ন স্বাভাৱিকতে হৈছে? ইয়াৰ উত্তৰটো হ'ব পানী। ঠিক আছে, অপশ্যন চিত যিটো আছে পানী সেইটো মধিনীয়া নটো স্বাভাৱিকতে হৈছে। আপোনালোকে নগ্নবিধি সত্নবিধিও পঢ়িব লাগিব, তাৰ কুৱেশ্যন আনচাৰবোৰ জানিব লাগিব। এইটো নগ্নবিধি হয়, ইয়াত মধিনীয়া নটো স্বাভাৱিকতে হৈছে। চ' কুৱেশ্যন নম্বৰ 7ৰ উত্তৰটো হ'ব অপশ্যন চি। 8 নম্বৰ প্ৰশ্নটোত সুধিছে তলৰ কোনটো শব্দৰ বানান অশুদ্ধ? স্পেলিং চেকো এটা ইম্পৰ্টেণ্ট টপিক হয় আছামিজ পেপাৰখনত। চ' আমি ইয়াত স্পেলিংটো চাব লাগিব কোনটো শব্দৰ স্পেলিংটো ভুল হয়। 8 নম্বৰ প্ৰশ্নটোৰ বিষাদ শব্দটোৰ স্পেলিং ভুল হয়। ইয়াত বিষাদ শব্দটোৰ স্পেলিং হ'ব মধিনীয়া স আকাৰ যোগ দ। ইয়াত দন্তীয়া স দিয়া আছিলে সেইটোৱে ভুল হৈছে, ইয়াত মধিনীয়া হ'ব। চ' 8 নম্বৰ প্ৰশ্নটোৰ আনচাৰটো হ'ব অপশ্যন ডি। 9 নম্বৰ প্ৰশ্নটোত সুধিছে শ্ৰমিকজনে হাতুৰিৰে শিল ভাঙিছে। তো হাতুৰি শব্দত কি কাৰক ব্যৱহাৰ কৰা হৈছে? হাতুৰি শব্দটোত কি কাৰক ব্যৱহাৰ কৰা হৈছে? ইয়াত হাতুৰি শব্দটোত
কৰণ কাৰক ব্যৱহাৰ কৰা হৈছে। কৰণ কাৰক হৈছে তৃতীয় বিভক্তি। ইয়াৰ বিভক্তিৰ চিন কেইটা হৈছে ৰে, এৰে আৰু এদি আৰু দ্বাৰা। এইকেইটা হৈছে তৃতীয় বিভক্তিৰ শব্দৰ চিন আৰু এইটো কাৰকটো হৈছে কৰণ কাৰক। যেনেকৈ ছাত্ৰৰে, ছাত্ৰইদি, ছাত্ৰৰ দ্বাৰা। গতিকে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি। 10 নম্বৰ প্ৰশ্নটোত সুধিছে মই শব্দত চতুৰ্থ বিভক্তিত ব্যৱহাৰ হোৱা শব্দ কোনটো? মই শব্দটো চতুৰ্থ বিভক্তিত যদি আমি প্ৰকাশ কৰোঁ তেতিয়াহ'লে ইয়াত আমি কোনটো শব্দ ব্যৱহাৰ কৰিম তলত দিয়া অপশ্যনবোৰৰ পৰা। মই শব্দটোত চতুৰ্থ বিভক্তিত যদি প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমি লৈ শব্দটো ইউজ কৰিব লাগিব। চতুৰ্থ বিভক্তিৰ চিনকেইটা হৈছে ক, লৈ, ক আৰু লৈ। মই শব্দটো যদি আমি চতুৰ্থ বিভক্তিত প্ৰকাশ কৰোঁ তেতিয়াহ'লে মোক বা মোকলৈ হ'ব আৰু বহু বচনত হ'লে আমাক আৰু আমাকলৈ বুলি ক'ম। ঠিক আছে। 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অপশ্যন চি, লৈ। 11 নম্বৰ প্ৰশ্নটোত সুধিছে ক্ৰাইম থ্ৰিলাৰ লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম কি? আমি সাধাৰণতে তেখেতক ৰঞ্জু হাজৰিকা বুলিয়ে কওঁ। তেওঁৰ লিখনিবিলাক বহুত ইণ্টাৰেষ্টিং হয় আৰু তেওঁৰ আচল নামটো সুধিছে ৰঞ্জু হাজৰিকাৰ আচল নাম। ৰঞ্জু হাজৰিকাৰ আচল নামটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। 12 নম্বৰ প্ৰশ্নটোত সুধিছে চৰ্যাপদবোৰ কি ধৰণৰ ৰচনা? চৰ্যাপদবোৰ কি ধৰণৰ ৰচনা? চৰ্যাপদবোৰ হৈছে দোহা কবিতা। 13 নম্বৰ প্ৰশ্নটোত সুধিছে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা গীতটোৰ ৰচক কোন? লুইতৰ পাৰৰে আমি ডেকা ল'ৰা গানটো চবেই শুনিছে চাগে। এই গানটোৰ ৰচক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। 14 নম্বৰ প্ৰশ্নটোত সুধিছে কোনগৰাকী কবিক কলংপৰীয়া কবি বুলি জনা যায়? কোনগৰাকী কবিক কলংপৰীয়া কবি বুলি জনা যায়? কোনগৰাকী কবিক কলংপৰীয়া কবি বুলি জনা যায়? দেৱকান্ত বৰুৱাক আমি কলংপৰীয়া কবি বুলি জানো। তেওঁক কিয় কলংপৰীয়া কবি বুলি কোৱা হয় মোক কমেণ্টত জনাব যিসকলে জানে। 15 নম্বৰ প্ৰশ্নটোত সুধিছে মামণি ৰয়ছম গোস্বামীয়ে 2002 চনত পদ্মশ্ৰী সন্মান প্ৰত্যাখ্যান কৰিছিল। তেওঁ ইয়াক প্ৰত্যাখ্যান কি কাৰণে কৰিছিল? 2002 চনত তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ কথা আছিল কিন্তু তেওঁ সেই সন্মানটো প্ৰত্যাখ্যান কৰিছিল কাৰণ তেওঁ সেই সময়ত বৃন্দাবনত গৱেষণাত কেন্দ্ৰিত হৈ আছিল। সেইবাবে তেওঁ সেই সন্মানটো গ্ৰহণ কৰিব পৰা নাছিল। সেইবাবে তেওঁ এই সন্মানটো প্ৰত্যাখ্যান কৰিছিল। 16 নম্বৰ প্ৰশ্নত সুধিছে চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী ক'ত আছিল? চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী ক'ত আছিল? চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী আছিল শদিয়া। ঠিক আছে। চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল শদিয়া। 16 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব অপশ্যন বি। 17 নম্বৰ প্ৰশ্নত সুধিছে খেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? খেন বংশৰ প্ৰতিষ্ঠাপক আছিল নীলধ্বজ। ইয়াৰ 17 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন ডি, নীলধ্বজ। 18 নম্বৰ প্ৰশ্নটোত সুধিছে অসমৰ সীমা কি কি দেশৰ সৈতে লাগি আছে? তো সকলোৱে জানিব লাগে অসমৰ সীমা কি কি দেশৰ সৈতে লাগি আছে? ভূটান আৰু বাংলাদেশ। অসমৰ সীমা লাগি আছে ভূটান আৰু বাংলাদেশ দেশৰ সৈতে। ঠিক আছে। 18 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন বি। 19 নম্বৰ প্ৰশ্নটোত সুধিছে অসমৰ দ্ৰাঘিমাৰ এক্সটেণ্ট কি? অসমৰ দ্ৰাঘিমা ৰেখা কোনটো এক্সটেণ্ডত বিয়পি আছে? তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন চি 89 পূবৰ পৰা 96 পূব। 19 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হৈছে অপশ্যন চি। আজিৰ ছিৰিজৰ লাষ্ট কুৱেশ্যনটো হৈছে বৰাক নদীৰ উৎসস্থল কি? বৰাক নদীৰ উৎসস্থল হৈছে মণিপুৰ। বৰাক নদীৰ উৎসস্থল কি? মণিপুৰ। 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈছে মণিপুৰ।
চ' আজিৰ এই মক টেষ্টটোত কোনে কিমান স্ক'ৰ পালে মোক কমেণ্টত জনাব। আগলৈও মই এনেকুৱা ধৰণৰ মক টেষ্টৰ পেপাৰ লৈ আহিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে PDF টো বিচাৰে তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব।